নমস্কাৰ বন্ধুসকল, মই আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভাবিছোঁ আপোনালোকৰ খবৰ ভালেই। ময়ো ভালে আছোঁ আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি পেলানি চাই আছে সেইসকলক থেংক ইউ ছ' মাছ। আৰু আজি যিটো ভিডিঅ' মই দিম আপোনালোকৰ সেইটো যিসকলৰ শুকান কাহ ধৰে বা এনেও কাহ ধৰিলেও অলপ ভাল হয় বা শুকান কাহৰ কাৰণে বেছি ভাল এইটো দৰৱ। আপোনালোকে বেছি বস্তু নালাগে, এই বস্তুকেইটা ঘৰতে থাকে, বেছি বস্তু মানে দৰকাৰী নাই। যিকেইটা ঘৰুৱা ভাৱৰ দৰৱ সেয়া মই তেনেকৈ বনাই দেখুৱাওঁ, আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব পাৰে। প্ৰথমৰ পৰা শেষৰলৈকে ভিডিঅ'টো চাই যাব, মই কি কৰিম কি নাই আপোনালোকে সকলোবোৰ গম পাই যাব। তেতিয়াহ'লে মেইন ভিডিঅ'টো ষ্টাৰ্ট কৰিম এতিয়া, আপোনালোকে আৰম্ভ কৰি চাই যাব। কাহৰ দৰৱটোৰ কাৰণে ফাৰ্ষ্ট মই তুলসী 2-3টা আগমান ছিঙি লৈছোঁ আৰু বেলেগ দৰৱো লাগিব, আপোনালোকে চাই যাব মই ইয়াত কি কি দিম। সেয়া সকলো ঘৰতে থাকে। মই তুলসী আগ 3-4টামান ল'লেই হ'ব, ইমান দৰকাৰ নাই আৰু তাত বহুত কিবা কিবি মিক্স কৰিব লাগিব। আপোনালোকে চাই গ'লে গম পাই যাব মই কি কি দিম বা কি কি নিদিওঁ, সকলোবোৰ গম পাই যাব। আপোনালোকে প্ৰথমৰ পৰা শেষৰলৈকে ভিডিঅ'টো কমপ্লিট কৰি চাই যাব। যেতিয়াই আপোনালোকৰ কাহ হয় তেতিয়াই আপোনালোকে ঘৰতে 1-2 মিনিটতে বনাই খাব পৰা এটা দৰৱ, আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব পাৰে। আৰু মই ইয়াতে লৈছোঁ আদা এটুকুৰা আৰু ইয়াত লৈছোঁ মই মানিমুনি লৈছোঁ 2ডালমান। আৰু ইয়াত মই কেঁহাজ বন কেঁহাজ বনটো চবৰ বাৰীতে থাকে, কাষৰ বা বাৰীত নাথাকিলেও এনেকুৱা হাবি চাবি এনেকুৱা থাকে নহয়, তেনেকুৱা আপোনালোকে লৈ ল'ব। আৰু ইয়াতে মই লৈছোঁ জালুক আৰু ইয়াত তুলসী ছিঙিছিলোঁ, তুলসীও লৈ ল'লোঁ। গোটেইখিনি বস্তু মই একেলগে লৈ লৈছোঁ পিচিবৰ কাৰণে। গোটেইখিনি মই এটা পিচি ল'ম, এতিয়া একেলগতে পিচি ল'ম গোটেইখিনি। তাৰপৰা এয়া মোৰ পিচা হৈ গ'ল, দেখিলেনে? এনেকৈ পূৰা পিচ যোৱাই পেলাই আপোনালোকে পিচি ল'ব। য'তে মানে পিছে আপোনালোকৰ এইটো নিজৰ কথা। আপোনালোকে মিক্সাৰত নিদিব, কিন্তু খুটনাত পিচিব, নহ'লে আপোনালোকে গিলাচ বা কিবা তেনেকৈ পিচি ল'ব, তেতিয়া বেছি ভাল হয়। আৰু ইমান অধিক পিচ যাব নালাগে, নৰ্মেলি যোনটো পিচ যাব সেইটো হ'লে আপোনালোকৰ কাম চলি যাব। এতিয়া মই এইখিনি পিচি ল'লোঁ, গোটেই যিমানকেইটা বস্তু লৈছিলোঁ গোটেইকেইটা মই একেলগে মিক্স কৰি পেলানি পিচি ল'লোঁ। পিচি পেলানি তাৰপিছতে মই এনেকুৱা দেখিছেনে গোটা গোটা পিল হিচাপত বনাই লৈছোঁ। আপোনালোকে 2-3 দিনৰ কাৰণে এনেকৈ বনাই ৰাখি পেলানি কাহ হ'লে খাই থাকিব পাৰে। আকৌ যদি আপোনালোকৰ দৰকাৰ হয় তেতিয়া আকৌ 2-3 দিনমান খাই পেলানি বনোৱাখিনি আকৌ পিছত আপোনালোকে দৰকাৰ হ'লে বনাই ল'ব। কিন্তু আপোনালোকে বেছিকৈ বনাই নল'ব, খুব বেছি আপোনালোকে 2-3 দিনৰ কাৰণেহে বনাব, তাতকৈ অধিক নবনাব। 2-3 দিনৰ কাৰণে যিখিনি বনাব সেইখিনি আপোনালোকৰ দিনে আপোনালোকে 2-3টা খাব পাৰে, কোনো কথা নাই। তাৰপৰা থকাকেইটা আপোনালোকে কি কৰিব, পাতত পেকিং কৰি পেলানি তাৰ ওপৰত কিবা ৰছী এডালে বান্ধি পেলানি থৈ দিব বাকী থকাখিনি। তাৰপিছতে আপোনালোকে 2-3 দিনৰ কাৰণে খাই থাকিব পাৰিব। তাতকৈ আপোনালোকে বেছিকৈ নবনাব, দৰকাৰ হ'লে লাগিলে আকৌ বনাই ল'ব, কোনো কথা নাই। কিন্তু আপোনালোকে ইমান অধিক নবনাব, অলপ কমকৈ বনাই আপোনালোকে খাই থাকিব। নিশ্চয় শুকান কাহ যিসকলৰ আছে নিশ্চয় ভাল পাব, বা এনেও কাহ হ'লেও আপোনালোকে খাব পাৰে। জুচ বনোৱা নিচিনাকৈ এনেকৈ পানীৰ লগত মিহলাই তেনেকৈও খাব পাৰে, বা আপোনালোকে এনেকৈ নৰ্মেলি গোটা বন্ধাইও খাব পাৰে, কোনো কথা নাই। কিন্তু আপোনালোকে অধিক বনাই নল'ব, অলপ কমকৈ বনাব। দৰকাৰ হ'লে আপোনালোকে আকৌ বনাব, কিন্তু আপোনালোকে যিখিনি থাকে সেইখিনি আপোনালোকে কলপাতত পেকিং কৰি থ'ব, তেনেকৈ আপোনালোকে থ'ব পাৰে ৰছীয়ে বান্ধি কৰি পেলানি। তাৰপিছতে আপোনালোকে দিনে 2-3টাকৈ খাব পাৰে। দুপৰীয়া ধৰক মানে যেতিয়া শুকান কাহটো আহে আপোনালোকে 3বাৰ দিনটোত খাব পাৰে, গধূলিলৈকে আপোনালোকৰ। আৰু মই বহুত ইজিলি আপোনালোকক কাহ হ'লে কি খাব লাগে মই আপোনালোকক বহুত সহজে শিকাই দিলোঁ। আপোনালোকে কাহ চাহ ধৰিলে মানে নিশ্চয় ট্ৰাই কৰি চাব আৰু প্ৰমাণো অতি সোনকালে পাই যাব। আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পালে প্লিজ লাইক এটা কৰি যাব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আন এটি ভিডিঅ'লৈ মই পুনৰ লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ।